আমি এতিয়া আঠখেলীয়া নামঘৰ পালোহি। কেলে নহয় আকৌ মেইন গেট আঠখেলীয়া নামঘৰ। এয়া আমাৰ অজন্তা বাইদেউ ওলাইছে, বিজেপি মানুহ, বিজেপি মন্ত্ৰী, অগপ মানুহ ওলাইছে। চবেই দিছে নেকি এইবিলাক উষ্ম আদৰণি, তেওঁলোকে আদৰণি জনাইছে আচলতে। এইখন আকৌ পবিত্ৰ মানে এইখিনিও কংগ্ৰেছৰ পৰা দিছে। কংগ্ৰেছ এইবিলাক মানে এখন কৃষ্ণ ভক্তিপূৰ্ণ আদৰণি। আকৌ এয়া বিজেপি ভাৰতীয় জনতা পাৰ্টি, ধন্যবাদ জনাইছোঁ তোমালোকে এইখিনি মানুহক আদৰণি জনোৱাৰ বাবে। এতিয়া আমি নাম পাইছোঁহি ইয়াত পাৰ্কিঙৰ সুবিধা ধুনীয়া আছে। আমি পুলিচ প্ৰশাসন কিমান দাদা? 30 20 টকা 20 দিলা নে বিটুৱে? ধুনীয়া দেই পাৰ্কিঙৰ সুবিধাটো। এইটো আঠখেলীয়া নামঘৰতে এইটো ব্যৱস্থা আছে বিশেষকৈ। ঢেকীয়াখোৱা নামঘৰ চাহাত ৰাখো বুলি কৈ গাড়ীখনত গছৰ টুকুৰা এটা নেপেলাবা ওপৰৰ পৰা, গতিকে চাই চিন্তি ৰাখিবা। বাকী দেখাই আছোঁ আপোনালোকক, ভিতৰত গৈ লওঁ দেখাম। আমাৰ ছাৰ গাড়ী চলাই আছে, উদীপ্ত ৰাজ বিটু উদীপ্ত পাইছোঁ। সেয়া আৰু এতিয়া ভিতৰলৈ সোমাম, সেৱা কৰিম। বিটু উদীপ্ত পাইছোঁ। সেয়া আৰু এতিয়া ভিতৰলৈ সোমাম, সেৱা কৰিম। মেইন গেট পালোহি আৰু এতিয়া আমি আহা বন্ধুসকল, তোমালোক আমি এতিয়া চাকি ধূপ ধূনা লৈছোঁ। অভিজ্ঞ আৰু মই অংকুৰ আছে, এইটো বিটু এইটো চাই দিয়া। মেডালৰ পৰা লৈছোঁ, এই ভক্তগণ আহি আছে। মোবাইল ফোন এজন নিয়োগী, বিশেষকৈ আমাৰ কৰ্মকৰ্তাই কাৰ্যালয়ত জমা দিছে। যিজন নিয়োগী মোবাইল ফোনটো হেৰাইছে, আমি কাৰ্যালয়লৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। অসীম বৰা, আমি অসীম বৰা কাৰ্যালয় বিষয়টো জন্মবস্তু জমা দিব, তোমাৰ এজন ব্যক্তি আগবাঢ়ি গৈ জন্মবস্তু জমা দিয়ক।
যিহেতু আমাৰ দ্ৰব্যবস্তু জমা লোৱা স্থানত এইটো যথেষ্ট ভিৰ। আপোনালোকে এজন সেৱকীয়ে হেৰাই দ্ৰব্যবস্তু জমা দিয়াৰ পিছত পৰা কেইগৰাকীমান বিশেষ মন্ত্ৰী আমি স্থাপন কৰি থোৱা হৈছে। আপোনালোকে পৰৱৰ্তী প্ৰজন্মৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰিলে উক্ত মন্ত্ৰীকে জৰিয়তে আপোনালোকে তেল ঢালি আপোনালোকৰ মনোকামনা পূৰণ কৰিব পাৰিব। আপোনালোকে পৰৱৰ্তী প্ৰজন্ম সংঘত দেশৰ বিভিন্ন প্ৰান্তৰ সেৱকী আস্থা তেওঁ দিবলৈ সক্ষম হৈ শ্ৰী শ্ৰী আখিলে নামঘৰে আপোনালোকক এই মুহূৰ্তত সকলো সেৱকী তথা ধৰ্মকাৰ ৰাজ্যসকলক সুবিধাৰ্থে জনাইছোঁ। আপোনালোকে চৌহদত প্ৰৱেশ কৰি সোঁফালে বস্তু জমা দিয়া স্থানলৈ বুলি এখনি ফলক দেখিব। আপোনালোকে সেই সকলো সেৱকী সুবিধা হোৱাকৈ আপোনালোকক এজন সেৱকী আগবাঢ়ি গৈ শৰাই দ্ৰব্যবস্তু জমা দিবৰ বাবে অনুৰোধ জনাইছোঁ। দুজন বা এজন ব্যক্তিয়ে শৰাই দ্ৰব্যবিলাক এই পদ্ধতি কৰি জমা দিব। পৰ্যন্ত কাম চাকৰি থকা এই মাংস